আজি মায়ে ভাত নবনাকৈ মুখ ফুলাই বহি আছে। কথাটো মানে এনেকুৱা, আইনাখনৰ মুখ আগতে নিজকে চাই আছো। না দাড়িয়ে চাবা নে চুলিয়ে চাবা, অখুৰ যেন দেখা পাইছো। বহুত দিন হ'ল চুলি তুলি কটাই নাই। নাই বোলো আজি যেনেকে হলে চুলিখিনিকে কাটি আহোঁ। কিটো ডিজাইনত চুলিখিনি কাটো একেবাৰে ভাবি পোৱা নাই। একেবাৰে টকলাই কৰি পেলাও নেকি। চুলিখিনি কেনেকুৱা লাগিছে বাৰু? মোৰ কিন্তু নিজকে হাঁহি উঠিছে। মুখৰ আগত যি দেখো মূৰৰ পৰা খাই যাবহে মন যায়। কিন্তু মই এইটো খাইহে ভুল কৰিলো। বৰ টেঙা। এইফালে মই মা পাছে পাছে ঘূৰি ফুৰিছো চাহ খাবৰ কাৰণে। মানে মায়ে কৈছে কামৰ সময়ত আমনি নকৰিবি যা। নাই চাহ একাপ খাইহে এৰিলো। মাক আমনি কৰিবতো মন নাযায়, কিন্তু ধেমালি কৰিও ভাল লাগে। মায়ে এইফালে মুখ ফুলাই বহি আছে। আজি চাওমিন খাব মন গৈছে বোলে। মইহে ৰখিয়ে নাথাকিলো, চিধাই ফাষ্টফুড দোকান পালোগৈ। চিকেন চাওমিন 2 প্লেট পেকিং কৰাই ললো। মোৰ লগত কঁঠাল গুটি আহিছে দেই। দুইটাই হোটেলত সোমাই চাহৰ সোৱাদ লৈ আছে। ৰ'ব, চাওমিনখিনি মাক দি ৰিয়েকশ্যনটো চাওঁ। আই, মা দেখোন অগ্নিশৰ্মা হৈ আছে। কেছটো বা কি? চাওমিন মুখত পৰাৰ লগে লগে ৰূপেই বেলেগ হ'ল। হাঁহি চোৱা, এতিয়াহে ভাল লাগিছে। সকলোকে বাই